ওয়েলকাম বেক টু আवर চেনেল। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল থাকে, মোৰো ভালেই। কালি মোৰ মানে ইমানেই ঠাণ্ডা লাগিছে, মই চুৱেটাৰ পিন্ধিলেহে মোৰ ঠাণ্ডাটো গৈছিলে আৰু এতিয়া মই উঠিলোঁ। আজি আমাৰ মানে বৰমাহঁতৰ ঘৰত ঘৰ লোৱা সকাম আছে। ঘৰ লোৱা মানে আজি লৈ ল'লে পটককৈ মানে, আৰু ঘৰ লোৱাৰ ডেট নাই, বহাগলৈকে মানে একো ডেট নাই, আৰু সেইটো কাৰণে পটককৈ এনেই নিয়মটো কৰি থৈছে আৰু তাৰপিছত ডাঙৰকৈ পাতিব। আজি এনেই অকণমান নিয়মটো কৰি থৈছে আৰু আজি আমাৰ এই ঘৰটো টিং পাত মাৰিব, সেইটো কাৰণে মই ভিডিঅ'টো এটা স্মৃতি হিচাপে থাকি যাব বুলি ষ্টাৰ্ট কৰিলোঁ আৰু ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই আপোনালোকক দেখাই থাকিম। ঘৰলোৱা সকাম আমি ধুনীয়াকৈ বেলুন ফুলাই আছোঁ, এইফালে বাহঁতে ধুনীয়াকৈ বেলুন ফুলাই আছে, আমি ফুলাই আছোঁ আৰু ধুনীয়াকৈ লগাই মেলি হোৱাৰ পিছত আপোনালোকক ধুনীয়াকৈ দেখাম। এইফালে জাপি লগালোঁ, ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক দেই। এতিয়া আমাৰ ঘৰটো ধুনীয়াকৈ দেখাম, গোটেইটো নেদেখাওঁ, অকণমান দেখাম। ধুনীয়াকৈ যোনটো ৰুম আমি ধুনীয়াকৈ সজাইছোঁ সেইটোকে সজাম, বিশেষ সজাবলৈ নাপালোঁ আৰু যিকণ সজালোঁ ধুনীয়াকৈ অকণমান দেখাম। ঘৰটো ধুনীয়াকৈ চাই লওক দেই, আৰু দেখিলে ধুনীয়াকৈ আমি ভকতে নাম গাই থকা, আৰু এতিয়া ধুনীয়াকৈ চাই লওক। মৰমৰ হেঁপাহৰ ঘৰখন কিমান দিনৰ পৰা বাট চাই চাই আজি সম্পূৰ্ণ হোৱাগৈ নাই, হ'লেও ঘৰ লোৱা সকামটো আজি নিয়মটো হ'ল আৰু ধুনীয়াকৈ আপোনালোক ঘৰখন দেখাওঁ বোলো। গোটেইটো নেদেখাওঁ, যিকণ পাৰোঁ অকণমানকৈ দেখাম আৰু থুলমূলকৈ। আৰু ব'লকচোন চাওঁ ঘৰখন। ৰাইজ এইফালেদি ধুনীয়াকৈ সোমাই আহিব আৰু এইফালেদি আহিব ধুনীয়াকৈ, আৰু এয়া শুনজনী বা, আৰু এইফালে আমাৰ মা, আৰু এয়া ধুনীয়াকৈ সোমাই যাওঁ বোলক। অকণমানহে দেখাম আপোনালোকক, গোটেই ঘৰখন আজি নেদেখাওঁ। আৰু এয়া অকণমান ডেক'ৰেশ্যন কৰিলোঁ, বেলুন চেলুন ফুলাই আৰু জাপি লগাই দিলোঁ। এয়া চাওক গণেশ বাবা, আৰু এয়া মজাছে পৰ্দা লগাই দিছোঁ, আৰু এয়া চাওক মজাছে, আৰু এইফালে ধূনা চুনা দি থোৱা আছে, এইফালে বাহঁত বহি আছে, আৰু এয়া সম্পূৰ্ণ হোৱা নাই, সম্পূৰ্ণ হ'লে ধুনীয়াকৈ দেখাম। আৰু আজি এনেই অকণমান থুলমূলকৈ দেখাইছোঁ। এইফালে জাপি চাপি লগাই থোৱা আছে, আৰু এইফালেও এয়া গণেশ বাবাৰ ফটো ধুনীয়াকৈ লগাই থোৱা আছে, আৰু এইফালে প্ৰসাদ খাবলৈ হ'ল, দেখুওৱা নাই আৰু অকণমান দেখাই দিছোঁ এনেই। আৰু এইফালে চব বহি আছে প্ৰসাদ খাবলৈ, হুলস্থুল হৈ আছে। এয়া খুৰী হাই বুলি কৈ দিয়ক। এইফালে চব বহি আছে, আৰু এয়া প্ৰসাদ সকলোকে দি আছে। এয়া চবকে প্ৰসাদ খালেই, আৰু আমি ধুনীয়াকৈ খাই লওঁগৈ, ভিডিঅ'টো চাই থাকক। পায়স, এয়া পায়সৰ যোজা। ৰাইজ এয়া দাদাই সেৱা কৰি আছে ভকতসকলক। আমাৰ ধুনীয়াকৈ সকাম ভাগো হৈ গ'ল, আৰু এয়া দাদাই সকলো ভকতকে মান ধৰি ধুনীয়াকৈ সেৱা কৰি আছে। আপুনি ভিডিঅ'টো চাই থাকক। বিদায় সেৱা ৰাইজ, একেবাৰে দাদাই গোটেইকৈ বিদায় সেৱা চবকে মান ধৰি সেৱা কৰিলে। এয়া লাষ্টৰ বিদায় সেৱা কৰি আছে। এয়া চাওক মন কৰি মানে আহি ঘৰ পাইছোঁহি। খুৰাহঁতে কাম লাগি আছে, আমাৰ টিং খোৱা নাই, খুৱাব। আৰু এতিয়া ধুনীয়াকৈ ঘৰলৈ আহিছোঁ বোলো, ঘৰটো এবাৰ চাই আহোঁগৈ কি হৈছে। ঘৰলৈ আহিলোঁ, ববৌহঁতৰ ঘৰত ভাগিলে বাৰু, এতিয়া 11টামান বাজিলে, ববৌহঁতৰ ঘৰত ধুনীয়াকৈ ভাগিলে, আৰু মই এতিয়া ঘৰলৈ আহিছোঁ। খুৰাহঁতে ইয়াত দেখিছে কাম কৰি আছে, আৰু আজি আমাৰ ইয়াত অন্নপ্ৰসন এটাও আছে, আপোনালোকক ধুনীয়াকৈ দেখাম, একদম চাই আহিব গোটেই ভিডিঅ'টো। এয়া ৰাইজ ঘৰতো কাম ধুনীয়াকৈ চলি আছে, খুৰাহঁতে কাম কৰিবলৈ আহিলে, আৰু এয়া কাম পাৰ্লিঙৰ কাম কৰি আছে। পাৰ্লিং উঠাইছে আৰু ৰাইজ লাহেকৈ, এয়া কাম কৰি আছে। সেইফালে ধুনীয়াকৈ ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ। মই যে কৈছিলোঁ আমাৰ ঘৰৰ ওচৰতে অন্নপ্ৰসন এটা আছে, সেইটোকে খাই আহোঁগৈ। আৰু এতিয়া ধুনীয়াকৈ কাপোৰযোৰ চেঞ্জ কৰি ল'লোঁ, আৰু ব'লক মোৰ লগত আপোনালোকো। এয়া ফাইনেলি আমি অন্নপ্ৰসনত আহি পাই গ'লোঁ, আৰু আমি ধুনীয়াকৈ খাবলৈ বহিলোঁ। আমি মা, মই, বা, দাদা সকলোৱে মিলি ধুনীয়াকৈ খাই আছোঁ দেই। এইটো আকৌ খাই পেলাই চাই দিয়া, এইটো জঁপিয়াই আছে আকৌ খাইটো কোনো এইটো চাই দিয়া, এইটো হাই গৈ দিয়া, হাই এইটো আমাৰ দেহাটো খানা ইয়াত সকলোৱে খাবলৈ যা যোগাৰ কৰিছে, আৰু ধুনীয়াকৈ ৰাতি সাঁজটো ইফালে পাৰি আছে ডিছ, আৰু এইফালে লাইট ফিটিং কৰি আছে। আজি ইয়াতে আমি শুম মজাছে,
আৰু এইফালে মই ভাত একেলগতে খাই অনুভৱ কেনেকুৱা? মামা লগতে ভাত খাই অনুভৱ কেনেকুৱা? ভাল লাগিছে? খুৰা কেনেকুৱা লাগিছে? ঠিকে আছে? খুৰা দিছোঁ কোনটোটা? পাপা তোৰ ভাগৰ এইফালে আপোনাৰ আৰু বৰ্তা কেনেকুৱা লাগিছে? ঠিক আছে। এয়া সকলোৱে লগতে ভাত সাজ খাইছে আৰু এয়া আমাৰ মা আৰু এই মিমিয়ে উৎপাত কৰি আছে। এজনী আমাৰ শুনজনী বা ভাত দিয়াত আৰু আমাৰ মা আৰু এইফালে এতিয়া বাজিছে ৰাইজ 11:30 আমাৰ শুবলৈ হোৱাই নাই। আমি অকণমান বাহিৰতে শুম আৰু এতিয়া লাগিছে গান আৰু আমি গোটেইকেইজনী ধুনীয়াকৈ মজাছে শুই আছোঁ। এইফালে আছে গীতুমণি বা, সেইফালে আছে আমাৰ বা আৰু এইফালে মই আৰু এইফালে আমাৰ বা ডাঙৰ বা গোটেইকেইজনী শুই আছোঁ। কেইটা বজাত টোপনি যাওঁ নাজানো, গান লাগিছে শুৱাৰ কাৰণে কি নকৰিছোঁ আৰু ক'ব আমি নোৱাৰিম। ধুনীয়াকৈ শুই আছোঁ। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। কাইলৈ ৰাতিপুৱা লগ পাম। এয়া ৰাতিপুৱা চাওকচোন, ইমান ডাঙৰ মাছ এটাই খুৰাই ধৰি আনিলে। ওপৰলৈ জঁপিয়াই উঠোঁতে খুৰাই ধুনীয়াকৈ পচা মাৰি ধৰিলে। আমাৰ ঘৰত টিংমাৰি হৈ গ'ল। ইফালে খুৰাহঁত বহি আছে ওপৰত, মানে কাম হোৱা নাই আৰু হৈ আছে। আৰু এইফালে মাজৰ ৰেজিং বিচলা মাৰি আছে আৰু এইফালে এজন আছে আৰু এইটোৱে হ'ল আমাৰ ঘৰ আৰু এইফালে এটা আছে আৰু এইফালে চববোৰ ৰখি আছে। এইফালে আমাৰ খুৰাহঁত আছে, পাপাহঁত আৰু এইফালে আমাৰ মাহঁত আছে আৰু খুৰা হাই বুলি কৈ দিয়ক। এইফালে খুৰা আৰু এইফালে চব আছে আৰু এয়াই আমাৰ ঘৰতেই গাইছ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে হ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।